ভালে ভালে হৈ আছে। গোসাইগাঁৱৰ পৰা আমি ওদালগুৰিলৈকে কৰিম। যিমান BTC সমষ্টি আছে ইউথ হিচাপে আমি ফুৰি আছোঁ। চব জাগাত ইয়াত ইউথে লাগি আছে। আমি ভাগ কৰি লিডাৰবিলাকক য'ত ক'ত যাব লাগে এইটো পূৰা কলম কৰি দিছে। কালি নিশ্চয় আমাৰ ইউথৰ মুখটো ফাৰ্ষ্ট পেজটো শেষ হ'ব। তাৰপিছত আৰু আমি ইউথ আৰু সমষ্টি গাঁৱে গাঁৱে সোমাই যাম। বিধানসভা সমষ্টিত বিজেপিয়ে প্ৰাৰ্থিত্ব দিব। এইটো কালি পৰহি ওলাই যাব। যিহেতু এতিয়া ক'ব নোৱাৰোঁ কাক দিব, যিহেতু আমাৰ NDA হিচাপে BTC সকলোৱে আছে আৰু হাগ্ৰামা মহিলাৰ যিটো ক'ব এইটোৱে হ'ব। কি হিচাপত ভোট দিব লাগে ৰাইজৰ ওচৰত কি বুলি আপোনালোকে? হাগ্ৰামা মহিলাৰী নিশ্চয় BTCৰ ৰজা হয়। তেখেতক ৰাইজে যিহেতু 17টা বছৰ শাসন কৰাৰ পিছতো তেখেত আৰু পুনৰ BTCত লৈ আনিছে। এইটো বহুত ডাঙৰ ৰাইজৰ আশা। প্ৰমোদ বড়ো ডাঙৰীয়া 5 বছৰে গভৰ্ণমেণ্ট কৰিছে। 5 বছৰত নিশ্চয় বহুত কম কাৰাপশ্যন হয়তো কৰিছে। প্ৰমোদ বড়ো কৈ আছিল যে হাগ্ৰামা মহিলাই 17টা বছৰত বহুত কাৰাপশ্যন কৰিছে। যদি ইমানে যদি কাৰাপশ্যন কৰিলে হয়, ৰাইজে হাগ্ৰামা মহিলাৰী ভোট দিলে হয় নেকি? নিদিলে হয়। তাৰ কাৰণে হাগ্ৰামা মহিলাৰীৰ ওপৰত ৰাইজে আশা আছে, সপোন আছে। যিবিলাক কৰিব পৰা নাই 5টা বছৰত, এইবোৰ গোটেই কাম এই যে 5 মাহতে হাগ্ৰামা মহিলা ছাৰে কৰি দেখাইছে। 5 গেৰাণ্টিটো হ'ল আৰু যিবিলাক ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট BTR এগ্ৰিমেণ্টত যিহেতু এই দফাবিলাক আছে, এইবিলাক কৰি থকাটো আপোনালোকে নিশ্চয় দেখা পাইছে। আধাৰশিলাবিলাক দেখা পাইছে। গোটেই পইচা থাকিলেও ফাণ্ড আহিলেও প্ৰমোদ বড়ো ডাঙৰীয়া কৰিব নোৱাৰাৰ কাৰণটো হয় প্ৰমোদ বড়ো ডাঙৰীয়াই পইচাটো কেনেকুৱা ব্যৱহাৰ কৰিব লাগে, কেনেকুৱা ইষ্টিমেট বনাব লাগে, কেনেকুৱা প্ৰজেক্ট বনাব লাগে, কেনেকুৱা DPR বনাব লাগে, দিল্লীত কেনেকুৱা পইচা আনিব লাগে, প্ৰজেক্ট দেখাই পেলাই এইবিলাক এডমিনিষ্ট্ৰেটিভ ছিষ্টেমটো নজনাৰ কাৰণে প্ৰমোদ বড়ো ডাঙৰীয়া এইবোৰ উন্নয়নৰ কামটো কৰিব পৰা নাই। হয়, পইচাটো আগৰ প্ৰমোদ বড়ো ডাঙৰীয়াৰ সময়ত থকা পইচা, কিন্তু ব্যৱহাৰ কৰিব পৰা নাই। ব্যৱহাৰ কৰিব নোৱাৰা লিডাৰক ৰাইজে বিচাৰ কৰে নেকি? ৰাইজেতো ৰাইজৰ কাৰণে ইম্পৰ্টেণ্ট নহয়। তাৰ কাৰণে মই কৈছোঁ যে প্ৰমোদ বড়ো ডাঙৰীয়াই বহুত কথা ক'ব পাৰে। কি বুলি কয়, মোৰকে অধিক মিঠা কথা ক'ব পাৰে প্ৰমোদ বড়ো ডাঙৰীয়াই। বহুত কথা কয়, কাম বহুত কম কৰে। হাগ্ৰামা মহিলাৰে কম কথা কয়, বহুত কাম কৰে। আৰু কিন্তু কোনোবা যদি মিছা ক'ব নোৱাৰে, মানে এই কান্দিব নাজানে, মিছা কথা ক'ব নোৱাৰা মানুহবিলাক প্ৰমোদৰ পৰা শিকি ল'লে হ'ল, প্ৰমোদৰ তাত যোগদান কৰিলে হ'ল। যদি কোনোবা যদি কান্দিব নাজানে, প্ৰমোদ বড়ো ডাঙৰীয়াৰ পৰা কান্দিলে শিকিলেই হ'ল। প্ৰমোদ বড়ো এনে মিছা কথাও ক'ব পাৰে, এনে কান্দিবও জানে, তেখেতৰ পৰা শিকি ল'লে হ'ল। NDAৰ পৰা বিজেপিৰ তৰফৰ পৰা প্ৰাৰ্থিত্ব দিয়ে, আপোনালোকে সহায় থাকিবনে? ৰাইজেতো সহায় কৰিব, যিহেতু আমি একেলগে কৰি আছোঁ। আমি হাগ্ৰামা মহিলাৰীয়ে সদায় কৈ আছে, আমি অকল ল'লেই নহ'ব, দিবও লাগিব। ষ্টেটে আমাক ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্টত দিছে। BTR এগ্ৰিমেণ্টৰ কাৰণে এই ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট কাৰ্যালয়বিলাক আমাক দিছে। আমি মৰম দিব লাগিব না নাই? মৰম দিব লাগিব। এইটো মানে দিয়া লোৱা এইবিলাক চলি থাকিব। তাৰমানে ভোটত দি পেলাই আমি NDAক সহায় কৰিম, NDA হিচাপে আমি সহায় কৰিম। থেংক ইউ।